নমস্কাৰ পুনৰ আপোনালোকক মঞ্জিত ব্লগলৈ স্বাগতম জনাইছোঁ আজি আকৌ এটা নতুন ভিডিঅ' মঞ্জিত ব্লগে এটা পদক্ষেপ লৈছিল যাতে অসমৰ চুকে কোণে সোমাই থকা আমাৰ যিখিনি প্ৰতিভা আছে সেই প্ৰতিভাখিনিক আপোনালোকৰ মাজলৈ উলিয়াই আনিব পাৰোঁ আমি গৈছিলোঁ বিহৰি গাঁৱলৈ নগাঁৱৰ পৰা যিটো ৰাস্তা লংকালৈ গৈছে সেই ৰাস্তাটোৰে পানীখাতি চাৰিআলিৰ পৰা বাওঁহাতে সোমাই গ'লে 6 কিলোমিটাৰমান সোমাই যোৱাৰ পিছত আমি পাইছিলোঁ বিহৰি গাঁও আৰু এই বিহৰি গাঁৱত আমি এডল প্ৰতিভাৱান শিশুক পাইছিলোঁ তেখেতসকলে নিজৰ প্ৰতিভা আমাৰ আগত দাঙি ধৰিছিল আৰু সেই প্ৰতিভাখিনিকে মই আপোনালোকৰ আগত দেখুৱাব বিচাৰিছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে আহকচোন আগুৱাই যাওঁ সেই প্ৰতিভাৱান শিশুকেইটাৰ মাজলৈ এই যে শিশুখিনি দেখিছে প্ৰত্যেকৰে প্ৰতিভা আছে সকলোৰে দক্ষতা আছে এক এক স্থানত সকলোৱে খুব ভাল প্ৰদৰ্শন কৰে মই তেখেতসকলৰ যি দক্ষতা তেখেতসকলৰ যি প্ৰতিভা সেই সমূহ প্ৰতিভা আপোনালোকৰ আগত দেখুৱাৰ চেষ্টা কৰিম আপোনালোকে সেই শিশুসকলৰ যি প্ৰতিভা সেই প্ৰতিভাখিনিক এবাৰ চাওকচোন ছবিয়েও কথা কয় ছবিয়েও মানুহৰ হাতৰ পৰশত প্ৰাণ পাই উঠে মই এনেকুৱা এজন শিশু পাইছিলোঁ যাৰ হাতৰ পৰশত ছবিয়ে কথা কৈছিল ছবিয়ে প্ৰাণ পাইছিল সেই শিশুজনে হৈছে প্ৰান্তিক বৰঠাকুৰ তেখেতে কি সুন্দৰভাৱে ছবি আঁকিছে তাক আমি এবাৰ চাবৰ বাবে আগুৱাই যাওঁ আহকচোন হেমন্ত বৰঠাকুৰৰ সুযোগ্য পুত্ৰ প্ৰান্তিক বৰঠাকুৰ তেওঁ কি সুন্দৰভাৱে এই ছবিখন আঁকিছে আপোনালোকে এবাৰ চাওকচোন চালে মন জোৰ যোৱা এখন ছবি শিল্পীৰ হাতৰ পৰশত কি সুন্দৰভাৱে প্ৰাণ পাই উঠিছে এখন ছবি এই কিশোৰটো অনাগত সময়ত আমাৰ কাৰণে হৈ পৰিব ভৱিষ্যত আমাৰ কাৰণে হৈ পৰিব আশাৰ বতৰা মাত্ৰ আপোনালোকে মাত্ৰ এবাৰ এই শিশুটোক আশীৰ্বাদ কৰক যাতে এই তেওঁ যিখন চিত্ৰকলাৰ যি পথাৰত তেওঁ ভৰি দিছে তেওঁৰ হাতৰ পৰশত যি সুমধুৰ চিত্ৰই প্ৰাণ পাই উঠিছে সেই প্ৰাণ পোৱা মুহূৰ্তসমূহত সেই প্ৰাণ পোৱা নিৰ্জীৱ চিত্ৰকলাক আৰু আগুৱাই যাবলৈ আপোনালোকে এই শিশুটিক মাত্ৰ আশীৰ্বাদ কৰক যাতে তেওঁ অনাগত সময়ত আৰু আগুৱাই যাব পাৰে মই এখন ডিজাইন ছবি আঁকি উলিয়াইছোঁ এইখনত মই আৰ্টিষ্ট কালাৰ এণ্ড পোষ্টাৰ কালাৰ মিক্স কৰি ডিজাইনটো আঁকিছোঁ কুকিল শৰ্মা আন এজন প্ৰতিভাৱান শিশু এইখন গাঁৱৰে যি কবিতা এটা খুব সুন্দৰভাৱে আবৃত্তি কৰিছিল যাৰ মুখত এটা কবিতা সুন্দৰভাৱে কবিৰ যি মনৰ ভাৱ সেই মনৰ ভাৱ ফুটি উঠিছিল তেতিয়াহ'লে এই সুন্দৰভাৱে কবিতা আবৃত্তি কৰা শিশু কুকিল শৰ্মাৰ মাজলৈ আমি আগুৱাই যাওঁ আহকচোন নমস্কাৰ মোৰ নাম শ্ৰী কুকিল শৰ্মা মই এটা কবিতা আবৃত্তি কৰিবলৈ আহিছোঁ কবিতাটোৰ নাম হৈছে পুতলাৰ জ্বৰ কবি নিৰ্মল প্ৰভা বৰদলৈ আমাৰ ওচৰতে মাহীদেউ ঘৰ তেওঁ পুতলাটো হ'ল এদিন জ্বৰ 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 পানী লগা জ্বৰ হাঁচিও ডাক্তৰ ডাক্তৰ মাহী দেউৱে ক'লে ডাক্তৰ আনিবলৈ দাদাই লৰ দিলে দৌৰ 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 টক 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 দুৱাৰত ডাক্তৰে কৰে টক টক পুতলাই ভয় খাই কপে থপ থপ ভয় নাই ডাক্তৰে ক'লে লাহেকৈ পুতলাক বেছি এটা দিলে আয়ো দৰৱ
খালে গাখীৰ খালে জ্বৰ ভাল হ'ল হাঁহি হাঁহি পুতলাই খেলিবলৈ গ'ল নমস্কাৰ ৰশ্মিৰেখা বৰা তৰালী শৰ্মা আৰু ৰিচা শইকীয়া এই তিনিগৰাকী ভণ্টীয়ে খুব সুন্দৰভাৱে নৃত্য কৰিছিল খুব সুন্দৰভাৱে তেখেতসকলে আমাৰ আগত নৃত্য প্ৰদৰ্শন কৰিছিল তেতিয়াহ'লে আহকচোন এই তিনিগৰাকী ভণ্টীয়ে কি সুন্দৰভাৱে নৃত্য কৰিছিল তাক আমি এবাৰ চাই লওঁ
জানমণি শইকীয়া এগৰাকী প্ৰতিভাৱান যুৱতী, যাৰ যাদুকৰী কণ্ঠত ভৱেন্দ্ৰ সংগীতে প্ৰাণ পাই উঠিছিল। তেতিয়াহ'লে আহকচোন আমি এই জানমণি শইকীয়াৰ কণ্ঠত এটা ভৱেন্দ্ৰ সংগীত শুনো। বিদেশী বন্ধু দুৰ্ভগীয়া, আজি কিয়নো বন্ধু অকলশৰীয়া, প্ৰতিধ্বনি শুনো কাণৰ, বিদেশী বন্ধু দুৰ্ভগীয়া, প্ৰেমৰ সাগৰে জাহাজ মেলিলি, নাপালি কোনো বন্দৰ, সৰচাক নয়াতে বন্দী হলি, হেৰুৱালি তোৰ লংগ, হেৰুৱালি তোৰ লংগ, বিদেশী বন্ধু দুৰ্ভগীয়া, আজি কিয়নো বন্ধু অকলশৰীয়া, চিৰ সেউজতে চামেলি দেখিলি, অতি মনোমুগ্ধকৰ, লিৰিকি বিদাৰি সুগন্ধি লওঁতে, চামেলি হ'ল গৈ পৰ, চামেলি হ'ল গৈ পৰ, বিদেশী বন্ধু দুৰ্ভগীয়া, আজি কিয়নো বন্ধু অকলশৰীয়া। জুলন শইকীয়া আৰু বন্দনা দাস দুটি খুব কম বয়সী শিশু, যাৰ কণ্ঠত সংগীতে প্ৰাণ পাই উঠিছে। এই দুটি কণমানি শিশুৱেও কেনেদৰে সংগীত পৰিৱেশন কৰিছে তাক আমি এবাৰ চাই লওঁ আহকচোন। ৰেকালতে তিনিদিন আহিলে, তিনিৰ তোলেকে তাই মোৰ লাগিলে, ঈশ্বৰে চুজিলে ঘৰ খেতাকৈ, কপালে কাঢ়িলো সূতা এটালৈ, সাঁতুৰি মাতুৰি পাৰ পোৱালৈ, মই চোন দোকান গৈ, ইটো নাই সিটো নাই ভাবি গুণি লাভ নাই, যেনি নিয়ে তেনি যায় বিদুভাই, গছে গছে পাতি দিলে, ফুলৰে শৰাই, ৰাম ৰাম ফুলৰে শৰাই, লিয়া ভোমোৰা গুঞ্জৰিয়াহে, গোন্ধকে ধিয়াই, ৰাম ৰাম গোন্ধকে ধিয়াই। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ। আমি এটা পদক্ষেপ লৈছিলোঁ, আমি অসমৰ চুকে কোণে থকা প্ৰতিভাৱান শিশুসকলক আপোনালোকৰ মাজলৈ উলিয়াই অনাৰ বাবে। এই পদক্ষেপক সাফল্যমণ্ডিত কৰাৰ বাবে আজিৰ ভিডিঅ'টো বনোৱা হৈছে। ভিডিঅ'টো ইমান সময়লৈকে আপোনালোকে চাই থাকিলে তাৰ বাবে ধন্যবাদ, আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব আৰু এই শিশুকেইটাক আশীৰ্বাদ কৰিব যাতে তেখেতসকলৰ ভৱিষ্যত উজ্জ্বল হয়। শেষত কি ক'ম? ধন্যবাদ।